মোৰ নমস্কাৰ। আপুনি সবে গম পায় যে অহা 9th এপ্ৰিল 7 AM পৰা ইভিনিং 5 PM লৈকে আমাৰ গোটেই অসমত জেনাৰেল ইলেকশ্যন টু লেজিসলেটিভ এছেম্বলি পাতা হ'ব। আমাৰ তামুলপুৰ জিলাত দুখন LAC আছে, 43 তামুলপুৰ ST আৰু 44 গোৰেশ্বৰ। আমাৰ টোটেল পোলিং ষ্টেচনছ হ'ল 482, 250 ইন তামুলপুৰ এণ্ড 232 ইন গোৰেশ্বৰ। য'ত আমাৰ টোটেল ভোটাৰ সংখ্যা হ'ল 4,20,572, তামুলপুৰৰ হ'ল 2,14,513 আৰু গোৰেশ্বৰৰ হ'ল 2,06,059। আমাৰ টোটেল সাৰ্ভিস ভোটাৰ্স হ'ল 662। আমাৰ এই 482টা পোলিং ষ্টেচনৰ ভিতৰত আমাৰ টোটেল উইমেন মেনড পোলিং ষ্টেচন, তাৰমানে উইমেনহে মেনেজ কৰিব। 4জনকে যে পোলিং প্ৰিসাইডিং অফিচাৰ হ'ব, গোটেই কেইজন উইমেন হ'ব, সেইটো হ'ল 25 নম্বৰ। গোটেই কেইটা আমাৰ টাউনৰ ওচৰ পাছৰ আছে, সো গোটেই কেইটা তামুলপুৰ ST সমষ্টিত পৰিছে। আমাৰ দুটা মডেল পোলিং ষ্টেচন আছে। তামুলপুৰ LACৰ কাৰণে হ'ল PS 96 1 নম্বৰ কাছুবাৰী LP স্কুল আৰু গোৰেশ্বৰৰ কাৰণে হ'ল PS 170 গোৰেশ্বৰ JB স্কুল ৰাইট উইং। আমাৰ টোটেল 68টা ক্ৰিটিকেল পোলিং ষ্টেচন আছে আৰু ক্ৰিটিকেল পোলিং ষ্টেচনৰ কাৰণে আমি এক্সট্ৰাকে মেজাৰ্ছ লৈছোঁ, যেনেকুৱা আমাৰ এইবাৰ গোটেইকেইটা পোলিং ষ্টেচনত 100% ৱেবকাষ্টিং হ'ব। ক্ৰিটিকেল পোলিং ষ্টেচনত দুটাকে কেমেৰা দিয়া হৈছে ভিতৰত। আমাৰ হাফ সেকশন CAPFৰ জৱান বি লাগিব ক্ৰিটিকেল পোলিং ষ্টেচনত, আৰু কিছুমান ক্ৰিটিকেল পোলিং ষ্টেচনত আমি মাইক্ৰ অবজাৰ্ভাৰো পঠাই আছোঁ। আৰু বাকি মাইক্ৰ অবজাৰ্ভাৰবোৰ আমি মাল্টি PS, দ্যাট মিন্স 3 PS লোকেশ্যন বা 4 PS লোকেশ্যনত আমি পঠাই আছোঁ। আমাৰ যেনেকুৱা মই ক'লোঁ 100% ৱেবকাষ্টিংটো হ'ব। আমাৰ কণ্ট্ৰল ৰুমত আমি গোটেইকেইটা কেমেৰাত মানে ৱেবকাষ্টিং থ্ৰু দি গোটেইকেইটা পোলিং ষ্টেচন আমি চাব পাৰিম। আমাৰ 100% ট্ৰেইনিংবোৰ সেইবোৰ সব শেষে হৈছে আৰু তামুলপুৰ হায়াৰ ছেকেণ্ডাৰী স্কুলত আমাৰ ইছ্যু ৰিচিপ্ট চেণ্টাৰটো বনোৱা হৈছে। তাৰ পৰা আমাৰ পোলিং পাৰ্টিবোৰ নিজৰ নিজৰ মাটেৰিয়েলছ আৰু EVM বিলাক লৈ গাড়ী দি ওলাব নিজৰ নিজৰ পোলিং ষ্টেচনৰ কাৰণে। তেওঁৰ লগত সেক্টৰ অফিচাৰ আৰু সেক্টৰ পুলিচ অফিচাৰ লগতো যাব আৰু গোটেইকেইটা গাড়ী য'ত EVMবোৰ ট্ৰান্সপৰ্ট হ'ব তাতে GPS ফিটিং কৰা হৈছে। GPSৰ মুভমেণ্টটো বি আমি আমাৰ কণ্ট্ৰল ৰুমত মনিটৰিং কৰিম। আমাৰ দুটা সাৰা LAC ভিতৰত ইচিল ইঞ্জিনিয়াৰ্ছ বিলাক ডিপ্লয় কৰা হৈছে। যদি ইলেকশ্যন দিনা কিবা EVMত বেয়া ওলাই या কিবা চেঞ্জ কৰিবলগীয়া হয়, তেতিয়া তেওঁ ভি ফিল্ডত ঘূৰি থাকিব আৰু ইমিডিয়েটলি স্পটত গৈ পাব পাৰিব। আমি আমাৰ সেক্টৰ অফিচাৰ্ছ আৰু জোনেল অফিচাৰ্ছবোৰক ৰিজাৰ্ভ EVMছ লগতে দিম 9th এপ্ৰিলত, so that যদি কোনোবা পোলিং ষ্টেচনত ইলেকশ্যন হোৱা টাইমত যদি কিবা মেচিন বেয়া ওলায়, তেতিয়া তেওঁ সেইটো ইমিডিয়েটলি গৈ পাই ৰিপ্লেচমেণ্টটো কৰিব পাৰে। আপুনি সবে গম পায় এতিয়া 7th এপ্ৰিল 5 PM হৈছে, সো এতিয়া আমি লাষ্ট 48 আৱাৰ্ছত সোমাইছোঁ, যোনটো আমি সাইলেণ্ট পিৰিয়ড বুলি কওঁ। এতিয়া কোনো ধৰণৰ কেম্পেইনিং, ৰেলী, প্ৰচেছন সেইবোৰ আমি বন্ধ ৰাখিছোঁ আৰু আমি পাৰ্মিশ্যনো নিদিওঁ। সেইকাৰণে ইয়াক সাইলেণ্ট পিৰিয়ড কোৱা হৈছে। আমাৰ ইণ্ডো ভূটান বৰ্ডাৰ যোনটো আছে সেইটো অলৰেডি সিল কৰি দিয়া হৈছে। অকল যদি কোনোবাৰ যদি মেডিকেল এমাৰ্জেঞ্চি আছে या টুৰিষ্ট আছে যাৰ প্ৰপাৰ ডকুমেণ্টেশ্যন আছে আৰু ভূটানত অলৰেডি সোমাই গৈছে, তেনেকুৱা কিছুমান এক্সেমশ্যনছ দিয়া হৈছে যাৰ মানুহবোৰ ওলাই অহা যোৱা কৰিব পাৰে। আৰু নহ'লে ছাপোজ কোনোবা ভোটাৰ্ছ আছে আমাৰ দুখন LAC কাৰণে, তেওঁ বি যদি প্ৰপাৰ ডকুমেণ্টছবোৰ দেখায় তেতিয়া আহিব পাৰে। আপুনি গম পায় যে আমাৰ এখন প্ৰহিবিটৰী অৰ্ডাৰ ওলোৱা হৈছে আণ্ডাৰ সেকশ্যন 126 অফ ৰিপ্ৰেজেণ্টেশ্যন অফ পিপলছ এক্ট, য'ত আমাৰ কোৱা হৈছে যে এই সাইলেন্স পিৰিয়ডত একো আমাৰ কেম্পেইনিংবোৰ কৰা নহ'ব, এক্সিট পোল, অপিনিয়ন পোল সেইবোৰ বি লোৱা নহ'ব। তো এতিয়া এই পিৰিয়ডত আমাৰ কিছুমান যে ৰেষ্ট্ৰিকশ্যনছ আছে, মই গোটেই কেইজন পাব্লিক আৰু যে ৰেলেভেণ্ট ষ্টেক হোল্ডাৰ্ছ আছে সবকে কম যে তেওঁ ভালকিনি যে সেই বস্তুবোৰ সেই ইনষ্ট্ৰাকশ্যনছবোৰ ফ'ল' কৰে। আৰু আমাৰ অলৰেডি ড্ৰাই ডেও ডিক্লেয়াৰ কৰা হৈছে আৰু 9th এপ্ৰিললৈকে সেই বস্তুটো চলিব টিল দি এণ্ড অফ ইলেকশ্যনছ। বহুত বহুত ধন্যবাদ।